হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালেই চাগে? সকলোলৈকে ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাইছোঁ। কাইলৈ গৰু বিহু। এতিয়া ৰাতি আচলতে 10টামান বাজিছে। এয়া দেখিছে কিবা কিবি বনাই আছোঁ। এয়া নাৰিকলৰ লাড়ু, আচলতে বহুত কেইবাটাও আইটেম বনালোঁ। এয়া এইটো গ্ৰীণ কালাৰৰ ফুড কালাৰ দিছে, আচলতে গ্ৰীণ কালাৰৰ ফুড কালাৰ আচলতে। তাৰপৰা আৰু ইয়াত ভৰাই থৈছোঁ, চাব পাৰিব। এইটো হোৱাইট, এইটো আচলতে একো দিয়া নাই, এইটো কালাৰ চালাৰ একো দিয়া নাই। তাৰপৰা আৰু আছে, দেখুৱাওঁ। এয়া চাওক, এইটো বেলেগ কালাৰ, অৰেঞ্জ মানে কমলা কালাৰ। এইটো দেখিছে আপোনালোকে, ধুনীয়াকৈ কমলা কালাৰ। এইটো আচলতে খালী, এইটো ইয়াত ভৰাবলৈ থৈছোঁ। এইখিনি অলপ মানে এইখিনি এতিয়া বনাই থৈছোঁ, বেছি দেৰি হোৱা নাই বনোৱা আচলতে। এইখিনি অলপ টান হোৱাগৈ নাই, অলপ কোমল হৈ আছে, সেইকাৰণে ইয়াতে থোৱা হৈছে। ৰাতি বনাই আছোঁ, 10টামান বাজিছে, বতৰো বেয়া, অলপ বৰষুণ দি আছে বাহিৰত চিপ চিপকৈ, অলপ বতাহো মাৰিছে। তাকে কি কৰোঁ, এনে আমনি লাগি আছে। আমাৰ ৰখীয়া আচলতে বনাই আছে ভিতৰত আৰু কিবা কিবি। ভাবিলোঁ মই কি কৰোঁ, এই ধুনীয়াকৈ ব্লগ এটাকে বনাওঁ, আৰু লগতে খাবলৈও দিছে, দেখুৱাম কি খাবলৈ দিছে। আপোনালোকে লাহেকৈ দেখিব আৰু গম পাব আচলতে কি খাম। বৰ্তমান দেখুৱালোঁ আপোনালোকক এইবিলাক, আৰু লগতে কৰি আছোঁ এইবিলাক দেখিছে। কাইলৈ ৰাতিপুৱাৰ কাৰণে গৰু বিহু, গৰু হেৰি কৰিবলৈ চাক বাঁহৰ বনাই থৈছোঁ। এইবিলাক আচলতে আমাৰ বেছি নাই, গৰু এনেই 5-6টামান আছে, এনেকৈ বনাইছোঁ ধুনীয়াকৈ। এইবিলাক দেখিছে। তাৰপৰা এইবিলাক বেঙেনা চেঙেনা যোগাৰ কৰি থৈছোঁ, কটা নাই। এইবিলাক জাতিলাও, এয়া থেকেৰাও, এয়া তিতাকেৰেলা, হালধি, এনেকৈ আছে আৰু মাখিয়তী আৰু বেলেগ যিবিলাক সামগ্ৰী বাহিৰত আছে, ভিতৰলৈ অনা নাই আচলতে। মাখিয়তী আছে ওচৰতে, যোগাৰ কৰিছোঁ। লাহেকৈ কাটি মেলি থওঁ অকণমান দেৰিৰ পিছত, তেতিয়া সোনকাল হ'ব মানে ৰাতিপুৱালৈ। আৰু ৰাতিয়ে সম্পূৰ্ণ যোগাৰ কৰি থৈছোঁ। এয়া আগলি কলপাত এখনত ধুনীয়াকৈ থৈছোঁ। এইবিলাক ৰাতিৰ ভিতৰতো ইমান চফা নাহিব পাৰে, আচলতে লাইটটো আছে যদিও। আজি জাতিলাও ঘৰৰে জাতিলাও, কিন্তু বজাৰত বহুত মানুহে বিচাৰি ফুৰিছিলে, পোৱা নাই জাতিলাও। আমাৰ ঘৰৰে আছিলে কাৰণে কাটি মেলি থৈ দিছোঁ। আৰু লাগিছিলে, কিন্তু বৰষুণ নেৰানেপেৰাকৈ দিয়াৰ কাৰণে কলিবিলাক গেলি গ'ল আচলতে। এতিয়া আপোনালোকক দেখুৱাম, খাবলৈ কিবা এটা দিছে। আচলতে কি খাবলৈ দিছে আপোনালোকে গম পাব এতিয়া লাহেকৈ। এয়া নকওঁ নামটো, এইয়া একদম পূৰা ৰহি দিছোঁ বুলি কৈছে আচলতে। দেখিছে ধুনীয়াকৈ, খাম এতিয়া কেনেকুৱা হয়। আৰু লগতে চাওক, এয়া কি বস্তু দেখিছেনে? এইয়া সকলোৱে দেখিব, আমলইটো, এয়া লগত ৰহি। এতিয়া খাই দেখুৱাম কেনেকুৱা লাগিছে, কম। চুকাই আছে দেই, ইমান হেৰি নহয় বাৰু, ডিঙি চেৰচেৰাই গ'লগৈ। এয়া আমলইটো
ভালে বনাইছে। এতিয়া খাই লওঁ, আপোনালোক আৰু লোভ নলগাওঁ বাৰু, আপোনালোকেও পাব খাবলৈ লাহেকৈ। যদি আমাৰ ঘৰলৈ আহিলেতো পাবই, নিশ্চয় পাব, নোপোৱাকৈ নাথাকে। কিন্তু আজিলৈ খাই লওঁ, বেছি দেৰি নকওঁ, ৰাতিও হৈছে 10টা বাজি 11টা 12টা বাজি গৈ থাকিব। খাই লওঁ, আৰু বেলেগ কামো আছে, অলপ কৰি লওঁ। ভাত খানাও খোৱা নাই, ভাতটোও খোৱা নাই আচলতে, খাম লাহেকৈ। আজিলৈ সকলোকে ইয়াতে বাই বাই দিছোঁ। আকৌ লগ পাম, নতুন ভিডিঅ' বনাম, আপোনালোকক দেখুৱাম বিহুত কি কি কৰিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। সকলোলৈকে শুভৰাত্ৰি, হেপ্পী ৰঙালী বিহু।